পাঠকে নাগাল হৈ গোটেই দি পঠাই দিলা এতিয়া দেখোন পাঠকৰ খবৰে নাই তাকেইতো হয় আহিবা গৈছে আহিবা লাগছে সাতটা বাজিলে হয় কেতিয়া নাম ধৰিম সারা হে বুন্দা মেকুৰী তিনিটাই হিন্দী ফেলে মোক ইমান দেৰি কৰিলা মই নাম প্ৰসংগ আছে বাপৰে বাপ 5:30 বাজি গ'ল নাম কেতিয়া ধৰিম হ'ব তথাপিতো যাম বাইদেউ আছি নাখাই নলাকে গুচি যাব আপোনালোকে যে নাম চাই পালে কিন্তু চাবি পাছক ডাঙৰীয়া লওকচোন ইটো তুমি নেকি ঘৰত ময়ে ঘৰ দিয়ক ধন্যবাদ ঠিক আছে আমাৰ এই চিকিৰাটো জন্মদিন নহয় সেইটো কাৰণে মাতিছোঁ আপোনালোকক মই নিমন্ত্ৰণ কৰিলোঁ এতিয়া আমাৰ গাঁৱৰ মানুহ আহিছে আপোনালোকে কিন্তু 5টামান গাই ভালেহে যাব লাগিব জয় কেশৱ বুলি হৰিবল 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 আৰু এবাৰ হৰিবল 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 সভাসদ কৰো নমস্কাৰ যাহা তাহাৰ পদয়ামি কৰিব প্ৰচাৰ राम हरि प्रभु कृष्ण निरान खुदी गण शरणत मैं करो जहाँ तहाँ पदय আমি অবতারত বামুন অনত আছিল গুণা কৃষ্ণই অবতারত বামুন অকান্ধ তল আৰু ৰাস্তায় ৰাস্তায় ঘূৰি ফুৰে বুলি ৰাম ঘৰে ঘৰে সুধি ফুৰে কান্নু আছে আৰু হেন সময়তে ময়ো যাই বামুণক লগ ধৰিলো পিতাৰ শ্ৰাদ্ধ কৰো বুলি বামুণক মাতি আৰু বামুণটো আহা দেখি মোৰ গাটো আহিল হেলে বৈভাগ লাগি আনি দিলো চাকৰি ধাৰা সাধুত কোনি কোনি যাব কোন কোন যাব শুনা মই কওঁ ৰবিবাৰ মাহ সোমবাৰো মাহ
বামুণ মাকো যাব রবিবার মা ফুকর মাকো বামুণ মাকো যাব বুঢ়া বিৰাজ পইতা হুকৰা হইনাৰ মাকো যাব বুঢ়া বিৰাজ পইতা হুকৰা হইনাৰ মাকো যাব আৰু কোন কোন যাব বহাগ এছাৰ আই যাব জেউঠা হাতৰ বাই আহৰৰ মাক বায়ু যাব ভাগনা হাতৰ আই মাঘৰ মাক চৈতৰ মাক ফাগনাৰ মাকো যাব ও সিহঁতৰ লগত ময়ো সিহঁতৰ লগত ময়ো এ হৰি দয়ালয় দয়া ঐ দলা ঐ দলা ঐ দলা ঐ দলা ঐ আপোনালোকৰ নাম ধৰা হ'লে তাল ঘূৰাই দেখোন দেখাই নাপালোঁ আমাৰ তুমি আৰু ঘৰত চুজি মানে থাকিলে আমি আৰু ক'ত আৰু নাম তুমি নাম জানা খাব পাবা বৌহঁতে দেখা পোৱা নাই তাল ঘূৰাই দেখা নাপালোঁ এটা কাম কৰক আপোনালোকে নাগাৰা বজাওক মই তাল ঘূৰাওঁ আমি তিৰিৰে চাওঁ দে চাওকচোন আপোনালোকে আৰু আপোনালোকে এইটো ধৰিব লাগিব ধৰিম দে ঠিকে আছে জাগা অলপ বেছি দোলাময় 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 ঠিকে আছে